বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল আপোনালোকলৈ। আজি মই বনাইছোঁ ৰঙালাওৰ পিঠা, যিহেতু আমাৰ বহাগৰ পৰম্পৰা তেনেকৈ বনাইছোঁ আৰু নাজানো, ফাৰ্ষ্ট টাইম বনাইছোঁ। ৰঙালাওখিনি ভাজি লৈছোঁ, ভাজি লৈ পেলাই পিঠাগুড়িখিনিও ভজা আছিলেই, তাতে দিছোঁ, দি আপোনাৰ চূড়া দিছোঁ, চূড়া দি এনেকৈ অলপমান মুঠি লৈছোঁ আৰু আপোনাৰ মুঠি এনেকৈ লাড়ু কৰি বনাইছোঁ। আপুনি লাড়ু কৰি এনেকৈ চেপেটা কৰি দিব পাৰে বাৰু। তাৰপাছত এটা দুটাকৈ এনেকৈ বনাই আছোঁ আৰু তাৰপাছত আপুনি এইখিনি ধুনীয়াকৈ তেলত দি ভাজিব, খাবলৈ টেষ্টি হয়, ভাল লাগে খাই। আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব ৰঙালাও পিঠা, যিহেতু চবেই জানেই আৰু মই তেওঁ বনাইছোঁ বাৰু। কেনেকুৱা হৈছে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ।